নমস্কাৰ, আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ ছজিনাৰ ৰেচিপিটো মই বনাবলৈ প্ৰথমতে মই ছজিনাখিনি বাকলি গুচাই লৈছোঁ, ভালকৈ ধুই ল'লোঁ। আলু কেইটামান বাকলি গুচাই কুটি লৈছোঁ। বিলাহী আছে। ইয়াতে এখন কেৰাহী উঠাই দিছোঁ। কেৰাহীত মই মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি ভালকৈ গৰমাই ল'ম। মিঠাতেলকণ গৰম হৈছে। আলু আৰু ছজিনাখিনি ইয়াতে দি দিম। ইয়াতে মই অকণ হালধি দি দিম। হালধি দি অকণমান লৰাই দিম। এতিয়া মই ঢাকনিৰে ঢাকি দি দিম। 2 মিনিটমান সময়ৰ কাৰণে ভাজি ল'ম। মই সৰিয়হ লৈছোঁ। 1 ঘণ্টামান তিয়াই লৈছোঁ। কেইফুটামান নহৰু, পিঁয়াজ আৰু কাটি থৈ দিয়া বিলাহী, এইখিনি মই মিক্সিত পিচি ল'ম। মই 3 মিনিটমান সময় ভাজি লৈছোঁ কম গেছৰ ফ্লেমত। এতিয়া মই এইখিনি নমাই দিম। এতিয়া একেখন কেৰাহীতে মই ইয়াতে দি দিম মিঠাতেলকণ ভালকৈ গৰমাই ল'ম। তেলখিনি গৰম হৈছে। ইয়াতে দি দিম মই 1 গিলাচ তেজপাত, জিৰা গুটি, ধনিয়া গুটি, চফ গুটি কেইটামান আছে। এতিয়া মই ইয়াতে দি দিম পিচি থৈ দিয়া মছলাৰ পেষ্টটো। এইখিনি মই ভালকৈ ভাজি ল'ম। এইখিনি মই 3 মিনিটমান সময় ভজাৰ পিছত ইয়াতে মই কাটি থৈ দিয়া বিলাহীখিনি দি আকৌ 2 মিনিটমান সময় ভাজি ল'ম। এতিয়া মই ইয়াতে দি দিম জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি গুড়ি, অকণমান গৰম মছলা আছে। আপোনালোকে সোৱাদ অনুযায়ী মছলা দিব। এইখিনি দি মই আৰু অলপ ভাজি ল'ম। গেছৰ ফ্লেমটো কমাই ৰাখিছোঁ। ইয়াতে মই অলপমান দিম হিং। এইখিনি দি ভালকৈ মিলাই এইখিনি মই প্ৰায় 5 মিনিট সময় ভালকৈ ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে আলু আৰু ছজিনাখিনি দি ল'ম। ইয়াতে দি দিম মই সোৱাদ অনুযায়ী নিমখ। এতিয়া মই ইয়াতে অলপ গৰম পানী দি দিম। এতিয়া মই ইয়াতে দি দিম, মই জলকীয়া দিয়া নাছিলোঁ। জলকীয়া আচাৰত মই দি থৈ দিয়া আছিলে। তেলতে দি থৈ দিছিলোঁ জলকীয়াৰ আচাৰ। এয়াৰে দি দিছোঁ। আমাৰ ছজিনাৰ তৰকাৰী হৈ গ'ল। এতিয়া মই নমাই দিম। মই নমাই দিলোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।